সময়ৰ যাত্ৰা। জীৱন বাটত বহু দূৰ আগবাঢ়ি আহিলোঁ। জানিলোঁ বহুতো কথা, দেখিলোঁ বহুতৰে খেলা। দুচকুত ভাহি আহে মাথো মানৱ প্ৰেমৰ সম্পৰ্কবোৰ। কৰিলোঁ তেওঁলোকক কৃতজ্ঞতা। নীৰৱতাৰ এই মনটো কেতিয়াবা ক'ৰবাত থমকি যায়। মন আৱেগিক হয়। বুজাবলৈ মন যায় মোৰ কেনেকুৱা অনুভৱ হৈছে। কিন্তু পৰিস্থিতিত কিছু বান্ধোনে মোক বান্ধি ৰাখিছে। আৰু এই মুখখন থাকিও মই অসহায়। তথাপিও যাত্ৰা কৰিছোঁ এই যান্ত্ৰিকতাৰ সমাজখনত। তথাপিও যাত্ৰা কৰিছোঁ এই প্ৰতিযোগিতামূলক সমাজখনত। তথাপিও যাত্ৰা কৰিছোঁ মই এই নিষ্ঠুৰ সমাজখনত। প্ৰতি মুহূৰ্ততে সুগন্ধ মনেৰে সময়ৰ যাত্ৰাত গৈ আছোঁ, মাথো গৈয়ে আছোঁ। সুখ দুখ আমাৰ নিজৰ হাতত। মাত্ৰ সময়ত নিজৰ প্ৰাপ্যখিনি পালে জীৱন ধন্য, জীৱন আনন্দ, জীৱন সুখকৰ। বিশ্বাস আছে এই যাত্ৰাৰ সপোনবোৰে এটা সময়ত বাস্তৱ ৰূপ পাব। মাথো সময়ৰ কিছু অপেক্ষা। মোৰ এই জীৱন যাত্ৰাৰ শুভাকাংক্ষীৰ মৰমৰ বাণীয়ে মোৰ হৃদয় উজ্জীৱিত কৰিছে। মোক প্ৰেৰণা যোগায়, সাহস দিয়ে। মৰমৰ আশীৰ্বাদে সফল কৰিব মৃত্যুলৈ গমন কৰা এই যাত্ৰা। ধন্যবাদ।